হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে চাই আছে ভয়ন ফাংচু ব্লগ। তো মই আজিৰ দিনটোৰ ব্লগখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো বাবুৰ অলপ আগতে মই স্কুললৈ থ'ব গ'লোঁ। তো আজি শেষৰ পৰীক্ষা দিন। তো এখেতৰ ডিমাণ্ড আছে যে চাওমিন কিবা কিবি ডিমাণ্ড আছে, চিকেন চাওমিনৰ। তো সেইখিনি অৰ্ডাৰ দি থ'লোঁ। তো ইয়াক 11টা বা 11:30মানত ছুটি দিবই। তো সেইটো টাইমত গৈ আহি তাৰপৰা পেকিং কৰি ঘৰতে খাম বুলি কৈছে। তো পেকিং কৰিব দিছোঁ। তো পেকিং কৰি ইয়াতে খাবহি আৰু তাৰ আজি শেষৰ দিন আৰু 4 তাৰিখৰ হয় এখেতৰ বাৰ্থডে, বাবুৰ বাৰ্থডে। তো কেক এইটো ঠিক কৰিব যাব লাগিব কেকৰ কাৰণে। তো বেছি ডাঙৰ আয়োজন নকৰোঁ। তো ঘৰৰ পৰিয়ালকেইটা যিকেইটা আছে, আমাৰ ঘৰৰ ওচৰ চুবুৰীয়াকেইটা, ইহঁতক মাতিম আৰু বেছিভাগ নাই, ডাঙৰ নকৰোঁ। তো সেইখিনিয়ে বাৰ্থডে পাৰ্টি হ'ব আৰু সেইদিনা। তো বাবুৰ বাৰ্থডে 4 তাৰিখ 4 মাৰ্চৰ। ঠিক আছে গাইজ। তো মই ফাইনেলি এতিয়া বৰ্তমান ভাত খোৱা হৈ গ'ল, জল্দি যাব লাগে। তো দোকানত মাল বস্তু বহুত কমটি পৰি আছে। তো মাল ৰেডি কৰি থৈ দিছে পেকিং কৰি। তো সেইখিনি আনিব লগা আছে, জল্দি যাব লাগে। তো মই অলপ আগতে স্কুলত বাবুক থ'ব যাওঁতে তাৰমানে দেউতাই কৈছে আৰু যে মাল ৰেডি কৰি থৈ দিয়া আছে, তো স্কুটি লৈ যাব লাগে মানুহ যিখিনি সোনকালে আৰু তাৰমানে। ঠিক আছে গাইজ। তো মই এতিয়া বৰ্তমান দোকানলৈ যাওঁ। গাইজ, আজি আমাৰ বাবু কাছাই কি বাইক চলাইকে লৈ আনিছে, পালচাৰ বাইক। তো এইপিনে চাওকচোন, দেখাই দিছোঁ আপোনালোকক কেনেকৈ ডিজাইন কৰিকে গাড়ীখন কেনেকৈ। ইয়াৰ অৱস্থা ইমান ফেশ্বনৰ গাড়ী, কেনেকৈ গাহৰি মাংস লৈ আনিছে এইখিনি এই গাড়ীখনৰ দেই। এই কেনেকৈ চলে অকণমান দৃশ্যতে দেখুৱাই দিম আৰু ইয়াক। গাইজ, এতিয়া বৰ্তমান অজয় পালচাৰ RS এতিয়া বাইক চলাব। এতিয়া বৰ্তমান হেলমেট ৰেডি কৰি লৈছে। এতিয়া চাওকচোন, অকণমান দেখুৱাই দিম তহঁতক। মেচনে দেই যাৰ বৰ্তমান দিগদাৰে জয় অকণমান দেখুৱাই দিম ৰ ইয়াৰ ষ্টাইল কেনেকৈ চলে। মানুহটো পাতলা নহয়। ভেৰি গুড। অকণ চাউণ্ডটো দি দিয়া, হিলাব পাৰিছেনে? ইয়া এটা আঘাত যদি বেন হৈ গ'লে নহয়। যা বাবা যা। গাইজ, এতিয়া বৰ্তমান বাবুক স্কুলৰ পৰা লৈ আনিলোঁ। এতিয়া ইনকুড হেমত মই তেতিয়াই অৰ্ডাৰ দি থৈ দিছিলোঁ চিকেন চাওমিন হাফ প্লেট। তো এতিয়া বৰ্তমান শংকৰে তাৰমানে আমাৰ বগাক অৰ্ডাৰ দিয়াটো অকণমান দেৰিকৈ কৰি দিলে। তো সেইটো কাৰণে টাইম লাগিছে আৰু। এতিয়া বনাই আছে, ৰেডি কৰি আছে বৰ্তমান। তো এইপিনে এইখিনি কাটিং কৰি আছে। ঠিক আছে, আপোনালোকে দেখা পাইছে। তো বেছি টাইম নালাগে বনোৱা। ব্লেক পেপাৰ আছে না? ব্লেক পেপাৰটো বুঢ়াকৈ দিবি হা, বেছি চচ নিদিবি, কম বৰ্তমান। তাৰপিছত এক্সট্ৰা চচ কিবা কিবি এইবিলাক দি দিবি আৰু। ঠিক আছে গাইজ, হাফ প্লেট অৰ্ডাৰ দিছোঁ। তো এতিয়া সেইখিনি কৰিলোঁ। তো চাহ আইটেম চং এতিয়া নাখাওঁ আৰু। তো এইখিনি কৰিব দিছোঁ। ঠিক আছে। সেইপিনে বাবুৱে শংকৰ পাটোৱাৰীৰ লগত বহি আছে এয়া। তো গাইজ, আমাৰ এইকেইটা বছকেইটা সিহঁতৰ ইয়াতে ৰখাইছোঁ ইনকুড হেভ ৰেষ্টুৰেণ্টত। তো এইপিনে ডান্স কৰি আছে চাচোন। বাহ, এইপিনে শংকৰে গান বজাই আছে। তো সেইটো কাৰণে এইপিনে ডান্সিং মাৰি আছে আৰু। ঠিক আছে গাইজ। তো বাবু এইপিনে পানী খোৱা ব্যস্ত আৰু এইপিনে ডান্সিঙৰ ব্যস্ত, গান বজাই আছে। এতিয়ালৈকে ঘৰলৈকে লৈ নিয়া নাই ইহঁতক, ইয়াতে ৰখাই থৈ দিছোঁ অকণমান টাইম। দেখা পাইছে, কিবা কিবি ৰেডি কৰি আছে তাৰমানে বাবুৰ কাৰণে কিবা। আৰু ঘৰতো কিবা আয়োজন হ'ব, কিছুমান মানুহ আহিব চাগে। তো সেইটো কাৰণে অৰ্ডাৰ দিছোঁ আৰু। বঢ়িয়া ঘূৰি এইবাৰ পানী খোৱা ব্যস্ত। তই কিমান পানী খাব পাৰ? 4 और 3 4 2 और 1। তো গাইজ, ইয়াতে ইহঁতক ব্যস্ত কৰি থৈ দিছোঁ দুটাকো। তো এতিয়া অলপ পিছত যামগৈ আৰু এইপিনে কিবা পেকিং কৰিব দিছে। ঠিক আছে, 2-3 বাৰে আপোনালোকৰ আগত ক'লোঁ। এইপিনে ডান্সিং কৰি আছে। তো এইখিনি কৰিলে ফাইনেলি গাইজ, এতিয়া বৰ্তমান ঘৰত আহি পালোঁ বাবুক লৈ। তো এতিয়া মোক কামত লগাই দিলে, নাৰিকল পিঠা বনাব চাগে বাবু বাৰ্থডে কাৰণে। তো সেইটো কাৰণে মিক্সাৰ গ্ৰাইণ্ডাৰত এইখিনি গুড়া কৰিব দিলে আৰু। তো এতিয়া এই ফ্ৰাই কৰি আছে এতিয়া নাৰিকলৰ। কি বঢ়িয়া কালাৰ হৈছে, চুজি টাইপ লাগিছে মোৰলৈ।
চব্জি নিচিনা লাগিছে তো ইয়াৰ সোৱাদ বহুত টেষ্টি হ'ব তো চাব এইপিনে পিঠাগুড়িও খুন্দিব দিলে তো এতিয়া বৰ্তমান মই যাওঁগৈ আৰু দোকানৰ পৰা ফোন আহিছে তো এতিয়া যাব লাগে জল্দি জল্দি তো দুপৰীয়া ভাত খোৱা নহ'ব ইয়াতো খোৱা নহ'ব তাতো খোৱা নহ'ব ঠিক আছে মই যাই এতিয়া জল্দি যাব লাগিব দেউতাও আহিব চাগে ইয়ালৈকে ঘৰলৈ তো বাবু আজিৰ পৰা ফ্ৰীডম হ'ল না তো এইটো কাৰণে এতিয়া অ'ত ত'ত ঘূৰি ফুৰি আছে ইমান ৰ'দত পকা ৰ'দত তো এতিয়া 12টা কিমানমান বাজিলে চাগে তো অকণমান গৰম দিনৰ অকণমান দিগদাৰে সাপে বেঙে কিবা কিবি জংঘলে চংঘলে ওলাইতো সেইটো কাৰণে অকণমান ইয়াক টাইমৰ মানে গাৰ্ড দিব লগা হয় আৰু তো এতিয়া বৰ্তমান কিন্তু মাকে ইমান সময় পোৱা নাই ৰূপাই তো মায়েতো ইপিনে ধান ঝাৰি আছে ঠিক আছে তো এতিয়া বুনেকৰ ঘৰলৈকে গৈছে চাগে তালৈকে তো এতিয়া বিন্দাছ আৰু কেইদিনমানৰ কাৰণে কেইদিনমান মানে আৰু মাৰ্চৰ মানত চাগে এডমিশ্যনে ল'ব পাম ঠিক আছে তো ইপিনে ঐ দুষ্ট বাবু সেইটো চাইডে জংঘলে চংঘলে নুফুৰিবা ইমান গৰমত ইপিনে আহা অকণমান ৰেষ্ট লোৱা ঘৰতে দুষ্টামি বহুত চা ইমান ডেঞ্জাৰ ইয়াৰ উৎপাত আৰু ক'ব নালাগে আৰু ইমান গেলা গৰমত কেনেকৈ লং পেণ্ট পিন্ধি আছে তো হাফ পেণ্টকেইটা ক'ৰবাত লুকাই আছে চাগে হা এই বৰ্তমান এতিয়া 20 টাইম হোৱা নাই চাওমিন খোৱা চিকেন চাওমিন খাইছেহে আয়া টিভিকে চাই থাক অকণমান আৰাম কৰ গৰম লাগি যাব তোৰ চলা লং পেণ্ট আৰাম কৰ বুঢ়িয়াকৈ থাক ইমান গেলা গৰমত অ'ত ত'ত যাব নালাগে নহয় বাবা দেই কি খাইছিলি হা অঁ তো গাইছ এতিয়া বৰ্তমান জল্দি যাওঁ আৰু বেছি টাইম নলগাওঁ তো আজি 10 কেজি মাছ দিয়া বুলি কৈছে কিন্তু মই ফোন কৰোঁতে কালি তাৰমানে অবজেকশ্যন বহুতৰ কাষ্টমাৰৰ অবজেকশ্যন পাইছিলোঁ তো সেইটো কাৰণে মই একদম যিমান ডাঙৰ আছে সেইখিনি দি পঠাব বুলি কৈছোঁ তো অৰ্ডাৰ দিওঁতে আহি পাওঁ মানে 10 কেজি এটাতে 10 কেজি অহা বুলি কৈছে তো মই এতিয়া যাওঁগৈ কেনেকৈ মাছটো কচ মাছৰ আৰু কিন্তু 10 কেজি মাছটো তো ঠিক আছে গাইজ মই এতিয়া বৰ্তমান যাওঁ আপোনালোকক মাছ পিচ কচ মাছ যিটো 10 কেজি বুলি কোৱা সেই 10 কেজি আহি পোৱা বুলি কৈছে তো সেইটো পিকচাৰো মই আপোনালোকৰ আগত দেখুৱাই দি আছোঁ ঠিক আছে তো মই এতিয়া বৰ্তমান যাওঁগৈ হেল্ল' গাইজ এতিয়া বৰ্তমান ইয়াত আহি পাই এতিয়া মাছ যিটো আপোনালোকক কৈছিলোঁ তো 10 কেজি মাছ এইটো কচ মাছটো আপোনালোকে দেখুৱাই দিম ওচৰৰ পৰা তো এতিয়া ভাইটিয়ে তাৰমানে কাটিং কৰিবৰ কাৰণে ভয় কৰিছে মোকে কাটিং কৰিব দিছে মই কাটিংটো ভালকৈ কৰি দিম আৰু এতিয়া ষ্টাৰ্ট নাও ঐ হৰকে পানী লৈ দি ইমান ডাঙৰ মাছটো এতিয়া কাটিং কৰিব লাগে আধা কেজি লৈ যা না অঁ ধৰিবি অঁ মালটা অকণমান দাঙিবাই পৰা নাই কুন্দাটোহে অলপ আৰু পগাপিব গেছটো পিনে এইটো মাজত 2 পিচ এনেকুৱা হ'ব চিষ্টেম তেল হ'ব দে কাটিংটো অকণ যি বেছি হয় নহয় আৰু কিমান বা হয় সেইখিনিলৈকে দিং আৰু হা এইটো দাঁতটো ভালকৈ ধৰাইছ না ওৰকে স্পেচিয়েল ঘৰ পৰা নাইচোন মাছটো অঁ এই কেজিতে 10 অকণমানহে গাইছ এতিয়া মই কাটিং কৰি আছোঁ ডাঙৰ মাছটো ইয়াৰ এইখিনি মানৰ পৰা ষ্টাৰ্ট কৰিব লাগিব চাগে দাঁতটো ভাল লগাইছোঁ অৱশ্যে ইয়াৰ কাটিং ষ্টাইল ইজ মাই ষ্টাইল বনাই দিম পাৰিছেনে দাদা কেন নৰিম মাছটোৰ নাম কি আছিল কংকচ ছেকেণ্ড বৰালি বৰালিৰ ভাই অঁ
Benda mas no. Benda mas. Apa parang gede. Takut apa pergi. Nalanya kalau. ऐसा करो কোনে মাছ লৈছে আমার যন্ত্রটা আমার অলপ পকাই দেখাই দিও দিয়ক অলপ ঘূৰি চোৱা মই লৈছোঁ বুলি কোৱা গাইস এতিয়া কমপ্লিট হওঁ হওঁ অৱস্থা হৈছে কাটিংটো তাৰমানে প্ৰথম পৰা কাটিংটো এইটোৱে কাটিংটো ভালকৈ নকৰে স্পেচিয়েল কাটিং হৈছিল নাইবা এতিয়া কাষ্টমাৰেহে ক'ব আৰু এইপিনে 70 খাইগিলা আৰু কেমেৰাটো এতিয়া মই আমাৰ বিক্ৰম ডাঙৰীয়াকে ল'ব দিছিলোঁ এখেতক তো এতিয়া বৰ্তমান মই কাটিং কৰা হৈ গ'ল তো এইখিনি জাষ্ট চুৰু হৈছে ষ্টাৰ্টিং নাও তো ৰৌ মাছটো ডাঙৰে আৰু কচ মাছ এইকেইটা চেহেৰা নাই তো এইটো চকুত নপৰে তো এইখিনি ডাঙৰ মাছ লৈ আনিছোঁ ঠিক আছে তো মই এতিয়া কাটিং কৰিব লাগে আজিৰ দিনটো মোকে কাটিং কৰিব দিছে তো ভাইতে ঠিক আছে ফাইনেলি গাইজ আমাৰ ৰাকেশ ৰিয়ানে কিবা অৰ্ডাৰ দিছিলে চাগে তো কি কোম্পানীত দিছিলে তো নিজে অৰ্ডাৰ দিকে পাহৰি জানি কি কোম্পানী দিছিল তো এতিয়া আনবক্সিং কৰিছে আমাৰ ৰাকেশে কি জোতা নে চেণ্ডেল আৰু আমি চালে থকাবা হন চেণ্ডেল এই জোতা দেখা নাই জোতা বা 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 বঢ়িয়া স্পৰ্ট ফেশ্বনৰ দে ভালকৈ তোৰ চাইজৰ আহি পাইছে নে বা তোৰ ইমান ভৰিত ডাঙৰ আৰু তোৰ ওলাব জানো তোৰ ইয়াৰ কাৰণেহে অ' আৰে ভাই চাব বঢ়িয়া লাগিছে দেই ইমান বঢ়িয়া জোতা চইচ কৰিব পাৰিছে না এইটো শব্দ দিব নেকি বাৰু শব্দ নিদিয়ে পিন্ধি চাচোন শব্দ দিব পাৰে ঠিক নাই গাইজ এতিয়া ৰাকেশে আনবক্সিং কৰিলে আৰু এতিয়া ট্ৰাই কৰি চাব ঠিক আছে তাকে এতিয়া গাহৰি কাটিং কৰাৰ পিছত আৰু এই গাহৰি কটা টকাৰে পূৰা কিনি ল'লে আৰু আমিহে কিনি ল'ব পৰা নাই কৈছে এতিয়ালৈকে মোবাইলত আৰু এইটো হেৰিটো অৰিজিনেলটো কাই এইকেইটা অঁ কিন্তু দিন হ'লে যাব কিমান ল'লে জোতাটো 320 চ' 320 অঁ 320 কিমান দিন লাগিছে এইটো আহি পাওঁ মানে 6 দিন 6 দিন লাগিছে তো 320 টকাত ভালেমান আহিছে অৱশ্যে ঠাণ্ডা ছিজনটো গ'ল উপায় নাই তো ৰাব ইউজ কৰা যায়তো ভাল হ'ব দে এনেকা কৰিব পাৰেতো ভাল লাগিছে দে ৰাকেশ পিন্ধা ষ্টাৰ্টে কৰ পিন্ধি ল তো গাইজ জোতাযোৰ ভাল লাগিছে অৱশ্যে 320 টকা লোৱা বুলি কৈছে ৰাকেশে তো মই এতিয়া আৰু মাছৰ অৰ্ডাৰ আহিছে মাছ কাটিং কৰি দিব লাগিব এই কচ মাছটো এক পোৱা লাগিব বুলি কৈছে এক পোৱা কিমান আৰু 80টামানহে যাব চাগে ঠিক আছে গাইজ মই এতিয়া কাটিং কৰোঁ এতিয়া বৰ্তমান ব্যস্ত হৈ থাকিব লাগিব আজি ভাইটি মাছ কাটিং নকৰে ভয় কৰিছে তাৰমানে মাছটো ডাঙৰ দেখা পায় তো কেনেকৈ কাটিং কৰোঁ কেনেকৈ কাটিং নকৰোঁ তো মাছ কাটিং কৰি নাথাকিব সেইটো কাৰণে অকণমান অসুবিধা হৈছে ফাইনেলি গাইজ যিটো 10 কেজি 450 গ্ৰাম আছিলে সেইটো মাছটো কমপ্লিট হৈ গ'ল কাটিং বিক্ৰীও হৈ গ'ল তো বাকী 200 টকা বা 100 টকামান হেৰি গ'ল আৰু বাকী সোমাই গ'ল সেইটো উঠাব লাগিব কিবাকৈ এতিয়া এইখিনি বাচি আছে এইটো হ'ল পুটেকটো তাৰমানে যিটো 10 কেজিৰ যিটো কচ মাছৰ এইটো পুটেকটো এইটো হয় তো এইটো বিক্ৰী হোৱা অকণমান টান হৈছে অৱশ্যে ৰৌ মাছটো ডাঙৰে আহিছে আৰু চান্দা মাছটো ডাঙৰে আহিছে তো এইখিনি বিক্ৰী হৈ যাব এতিয়া বেছি টাইম হোৱা নাই অৱশ্যে শেষ হোৱা মতা মাছে নেকি
মই অৱশ্যে বিক্ৰীহে কৰিব লাগে বিক্ৰী কৰাটোহে জানো আৰু মাছৰ কি প্ৰজাতি কেনেকুৱা সেইটো নাজানো আৰু বেছিভাগ তো গাইজ এতিয়া বৰ্তমান এইখিনি বিক্ৰী হ'ব লগা বেছি টাইম নাই আৰু কচ মাছটো আপোনাৰ পাঁচটা বা 5:30মান বজাত কমপ্লিট হৈছে কাটিং তো বিক্ৰী হৈ যোৱা ঠিক আছে গাইজ কালি আৰু ৰিটাৰ্ণ আনিম বুলি ভাবিছোঁ তো আপোনালোকে চাই থাকিব আৰু মিউজিক চিষ্টেমটো বেক চাইডত বুজি আছে তো কপিৰাইট ভিডিঅ' হ'ব পাৰে তো সেইটো কাৰণে মই অকণমান চাইড হৈছোঁ আৰু ঠিক আছে গাইজ এনেকুৱা পৰিৱেশটো চলি আছে তো এতিয়া সন্ধিয়া টাইম আৰু দেউতাই এতিয়া তিনিআলিলৈকে গৈছিল চাগে এতিয়া আহি পাইছে তো লাইটিং ফ'কাছ ইপিনে সৰু ডাঙৰ এতিয়া লাইটটো পূৰা দোকানৰ এতিয়া দোকানীকেইটাই জীয়াই আছোঁ বৰ্তমান তো কাষ্টমাৰ নাই সদ্যহতে তো অলপ পিছত আহি পাব আৰু কাষ্টমাৰ ঠিকে আছে এতিয়া দোকানী সন্থা এতিয়া ব্ৰইলাৰ কিন্তু নাই ৰাতিপুৱাই শেষ হৈছে 12:01মান বজাতে শেষ হৈছে তো এইপিনে বাবু আমাৰ ৰাকেশ ডাঙৰীয়া কাটিং কৰিছে তো বাবু কাছাই হ'ল আজি বুধবাৰ বজাৰ তো তাতে টপাৰতলিত বজাৰ হয় সেইখিনি জেগাত তাতে তাৰমানে গাহৰি কাটিং কৰিবৰ কাৰণে গৈছে হালপতি ডাঙৰীয়াৰ লগত একে সমান গাহৰি বিক্ৰী কৰিবৰ কাৰণে তো ব্ৰইলাৰটো আজি অফ ঠিক আছে তো সেইখিনি ব্ৰইলাৰ গাহৰিটো যদি বিক্ৰী হৈ যোৱাৰ পিছৰ লগে লগে ইয়ালৈকে আহিব আৰু হালপতিৰ লগত কচ মাছ এইকেইটাই বাচি আছে দেখোন পাব কিমান লাগে 50 টকা তো গাইজ বাবুহঁতৰ কাৰণে কচ মাছ 50 টকাৰে কাটিং কৰি দিম ঠিক আছে